পিকনিক খাব যাওঁ দেই চাহ আকৌ আৰু এইফালে খুৰী ৰৈ আছে ভণ্টি আহি আছে মা আহিবলৈ আছেই এইখন গাড়ীত যাম আজি থিয় হৈ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে নিশ্চয় ভাল আৰু মই মণিষাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ পূৰ্বে মই সদায় কোৱাৰ দৰে আজিও কৈছোঁ যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল আৰু ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজি আমি পিকনিকলৈ যাব ওলাই আছোঁ আবতৰীয়া বতৰত পিকনিক খাব ওলাইছোঁ আৰু তাত গৈনো কি কৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আজি পিকনিক যাম ক'ত যাবি ধুনু কই এখন কৈ দিয়া ক'ত যোৱা পিকনিক নহয় খানা খানা পিকনিক নহয় খানা পিকনিক পাহাৰলৈ যাওঁ কেইটালৈ পাইছিলে বে উঠিব লাগিব এটা ভৰিতে কচক খাব এতিয়া চিঞৰি দিয়ক নিমিষা ক'ত গ'ল পিকনিকলৈ আহিছা আমি পালোহি দেই খানা জেগা মানুহৰ মনবোৰ ফুৰি নহয় জেগাডোখৰ চাই হয় নহয় লাগিয়ে গ'লে বুঢ়া বুঢ়ী ধুনীয়া হৈছে আহি পাই সকলো নিজৰ কামত লাগিছে শাক কুটিছে চাহ বনাইছে বুট আৰু ডিম যিহেতু নিয়া হৈছিলে সেইখিনি বিলাবৰ কাৰণে যোগাৰ কৰিছে আৰু কিমান ল'ৰা ছোৱালী আহিছিলে প্ৰত্যেকৰে কেইটা আহিছে সেইবোৰ হিচাপ কৰি থকা হৈছে এনেকেই আৰম্ভ কৰিছোঁ আৰু আমি তিনিজনীয়ে খানা খাব আহিছে এইবোৰ নাই অহা নহয় আৰু এতিয়া চাহ খোৱাৰ সময় হৈছে আমি আনিছিলোঁ বুট আৰু ডিম চাহ খাব লৈছোঁ কোনেও বনোৱা নিমিষা আৰু আমাৰ খুৰীয়ে বনাই আছে দেই কথাটো আছো নহয় হেল্ল' ভাত দিছে এফালে শেষ হৈ গৈছে এফালে দি গৈছে এখন মই হেৰি ল'বলৈ কি ক'লে সেয়া চবে ভাত খাইছে গাইজ খানা খাই আজৰি হ'লোঁ আজি যি গতি হ'ল বৰষুণ দিলে খাইছিলোঁ বহু আঁতৰত বহুত দূৰত খাইছিলোঁ ই টাৱাৰটোৰ ওচৰত টাৱাৰটো দেখিছেনে টাৱাৰটোৰ ওচৰত খাইছিলোঁ খানা কিন্তু বৰষুণ দিয়াৰ কাৰণে ঘৰটোলৈ গুচি আহিলোঁ প্ৰায় 2 কিলোমিটাৰমানেই হ'ব চাগে বস্তুবোৰ দাঙি আনা ল'ৰা ছোৱালীৰ সৈতে বহুত কষ্ট হ'লে গাড়ীখন গুচি গৈছিলে দেৰিকৈ আহি পাইছেহি গাড়ীখন খাই বাৰু ভালেই লাগিলে বতৰটো এতিয়া ভালেই
অথনিয়ে বৰষুণ দিছিলে, এতিয়া ধুনীয়া বতাহ মাৰি আছে। খানা খাই কেনেকুৱা লাগিলে কওক, ভিডিঅ'টো কৰি লওঁ, তাৰপিছত ফটো মাৰিম। আছে 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 যাব ওলাইছো দেই এইয়া গাড়ীত। বাই 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 বাই। বঢ়িয়া যাওঁতে যাওঁতে কণীখিনি এতিয়া ছোৱালী আমাৰ সেইটো টোপনি গ'ল যদি ঠিকান নাই। আমাৰতো আগফালে কি হৈছে ঠিকান নাই গোটেইগালে। যি খানাত সকলোৱে বহুত ফূৰ্তি কৰিলে, গোটেই বাটটো সকলোৰে হাঁহি ধেমালি কৰি আহিলোঁ, আহি ঘৰ পালোহি সকলো ভালে কুশলে। কিন্তু বতৰটোৱে অকণমান কষ্ট দিলে, বৰষুণ দিয়াৰ কাৰণে বাচন বৰ্তনবোৰ দাঙি আমি এঠাইলৈ অন্য এঠাইলৈ যাবলগীয়া হ'ল, সেইটোৱে অলপ কষ্ট পালোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।